নমস্কাৰ জয় হিন্দ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মেৰাজুল ফিটনেছ। আজি মই আপোনালোকক দেখাম লং জাম্পৰ বিষয়ে। যেহেতু বৰষুণৰ বতৰ আপোনালোকে দেখিছেই, বতৰ বেয়া হৈ আছে, বৰষুণ পৰি আছে, যেহেতু ফিল্ড বোকা পানী, আপোনালোকে তাৰ কাৰণে লং জাম্প মাৰিব পৰা নাই, যেহেতু আমিও লং জাম্প মাৰিব পৰা নাই। চ' আপোনালোকৰ যদি লং জাম্প এক্সেলেণ্ট অহা নাই, আপোনালোকে চিন্তিত হৈ আছে যে আপোনালোকে লং জাম্প মাৰিব পৰা নাই, আপোনালোকৰ ইণ্টাৰভিউ কি হ'ব। চ' তাৰ কাৰণে বলক মই লং জাম্পৰ কেইটামান টিপছ দেখাওঁ আৰু আপোনালোককো দেখুৱাওঁ। তো তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। যদিহে ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো তেন্তে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট আপোনালোকে এইটো এক্সাৰচাইজ কৰিব। আপোনালোক মই এক্সাৰচাইজটো নিজে দেখাম, মই নিজেও কৰিম আৰু আপোনালোককো দেখুৱাম, আৰু আপোনালোকেও সেইটো তেনেকুৱা ধৰণে আপোনালোকে কৰিব। তো তেন্তে আপোনালোকে মোৰ বিশ্বাস আপোনালোকে ভাল এটা ফল পাব। চ' যিহেতু লং জাম্প এক্সেলেণ্ট অহা নাই আপোনালোকৰ, যদি আহিছে তেন্তে ভাল কথা, যদি অহা নাই তেন্তে এইকেইটা টিপছ আপোনালোকে ফ'ল' কৰক। ফাৰ্ষ্ট টিপছটো হ'ল এইটো, যিমান পাৰে ওপৰলৈ উঠিবলৈ চেষ্টা কৰিব। আপোনালোকে এইটো এটা ষ্টেপকে 3টা ষ্টেপ কৰিব। 3টা ষ্টেপত এটা ষ্টেপত আপোনালোকে 3বাৰকে কৰিব, 20টাকে 60বাৰ কৰিব। আপোনালোকে 3টা ষ্টেপ কৰিব। ত' নেক্সট হ'ল এইটো, যিমান পাৰে ওপৰলৈ উঠিব চেষ্টা কৰিব। এইটো দিলে যিহেতু এইকেইটা এক্সাৰচাইজ কৰিলে আপোনালোকে লং জাম্পত ওপৰলৈ উঠিব পাৰিব, আৰু লং জাম্পত আপোনাৰ লেংডিংটো হওক বা আপোনালোকে দূৰত কৰিব পাৰিব। চ' নেক্সট হ'ল এইটো, আঁঠু দুটা বুকুত লগাবলৈ চেষ্টা কৰিব। প্ৰতিটো এক্সাৰচাইজ আপোনালোকে 3টা ষ্টেপকে কৰিব। এটা ষ্টেপত 10টা 15টা 20টা আপোনালোকে যিমানটো শৰীৰে ক্ষমতা সিমানটো আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। তো নেক্সট এক্সাৰচাইজ হ'ল এইটো, হাত দুটা ভৰিত লগাবলৈ চেষ্টা কৰিব। নেক্সট হ'ল হাত দুটা আপোনালোকে ভৰিত লগাবলৈ চেষ্টা কৰিব, মই দেখুওৱা ধৰণে। এইকেইটা এক্সাৰচাইজ কৰিলে আপোনালোকৰ কি হ'ব, আপোনালোকে যিহেতু লং জাম্প মাৰোঁতে আপোনালোকৰ ওপৰত উঠা আৰু লেণ্ডিং দুটাই আপোনালোকৰ প্ৰয়োজন, আৰু দুটাই ভাল মাৰিব পাৰিলে আপোনালোকে লং জাম্পটো এক্সেলেণ্ট মাৰিব পাৰিব। চ' এইকেইটা এক্সাৰচাইজ কৰক, আপোনালোকে 100% আপোনালোকে লং জাম্প এক্সেলেণ্ট মাৰিব পাৰিব। ইয়াৰ পিছৰ এক্সাৰচাইজটো হ'ল আপোনালোকৰ এইটো, দুইখন ভৰিৰে দিব। প্ৰথমতে এখন ভৰিৰে দিলে, নেক্সট এইখন ভৰিৰে দিব। এইকেইটা এক্সাৰচাইজ আপোনালোকে কৰিব। আপোনালোকে এইকেইটা এক্সাৰচাইজ ৰেগুলাৰলি কৰক। আপোনালোকে মোৰ বিশ্বাস 100% আপোনালোকে লং জাম্প এক্সেলেণ্ট মাৰিব পাৰিব। যিহেতু বতাহ থাকক বৰষুণ থাকক আপোনালোকে একো কথা নাই, ফিল্ডত যাব নালাগে, আপোনালোকে ঘৰতে এইকেইটা এক্সাৰচাইজ কৰক। 100% আপোনালোকে লং জাম্প মাৰিব পাৰিব। যিহেতু আপোনালোকে যেতিয়া ফিল্ডত পানী বা বোকা নাথাকিব, যেতিয়া আপোনালোকে ভাল এটা ট্ৰেক পাব লং জাম্প মাৰিবৰ কাৰণে, তেতিয়া আপোনালোকে যেতিয়া লং জাম্প মাৰিব তেন্তে 100% আপোনালোকে 100% লং জাম্পত দি আপোনালোকে লং জাম্পটো মাৰিব পাৰিব। চ' তাৰ কাৰণে আপোনালোকে এইকেইটা টিপছ আপোনালোকে ফ'ল' কৰক। আৰু বহুকেইটা টিপছ আছে, আপোনালোকৰ কেনেকুৱা ধৰণৰ ফিটনেছৰ কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই আপোনালোকক তেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দি থাকিবলৈ চেষ্টা কৰিম। চ' দেখিছে আমাৰ ফিল্ডত এতিয়াও বৰষুণ পৰি আছে, যিহেতু আমি চবেই দৌৰি আছোঁ, বহুতে দৌৰিলে বহুতে দৌৰি আছে। চ' তাৰ কাৰণে আপোনালোকে আমাৰ নিচিনা আপোনালোকে কষ্ট কৰি যাওক, এদিন নহয় এদিন আপোনালোকে নিশ্চয় সফল হ'ব। চ' ভালে থাকিব, কুশলে থাকিব, মোৰ চেনেলটো চাই থাকিব। যদিহে মোৰ ভিডিঅ'বোৰ ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ।